নমস্কাৰ মোৰ নাম বৰ্ডলৈ মই আজি আকৌ আপোনালোকৰ আগত এটি ভিডিঅ' লৈ আহিছো ভিডিঅ'টিৰ শীৰ্ষক হৈছে How to develop a success mindset আগৰ দুটি ভিডিঅ'ত মই আপোনালোকক কৈছিলো entrepreneur হ'বৰ কাৰণে বিজনেছ এটা আৰম্ভ কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ ষ্টেপছ আমি ফলো কৰিব পাৰো আৰু কেনেকৈ আমি সেই entrepreneurial জাৰ্নিটো successful আৰু accomplished কৰিব পাৰো সেকেন্ড ভিডিঅ'টিত আপোনালোকক কৈছিলো যে কেনেকুৱা ধৰণৰ মানুহৰ লগত আমি বিজনেছ পাৰ্টনাৰশ্বিপ হওক এছ'চিয়েট হ'ব পাৰো মই কৈছিলো সমাজত তিনি প্ৰকাৰৰ মানুহ আছে এই তিনি প্ৰকাৰৰ মানুহৰ ভিতৰত আপুনি কাৰ লগত নিজকে মানে এছ'চিয়েট কৰিব বিচাৰে সেইটো আপুনি জানিব লাগিব বিকজ বিজনেছত যদি আপোনাৰ বিজনেছ পাৰ্টনাৰজন ৰাইট নহয় নাইবা মানে সম্পূৰ্ণ সহযোগ দিব নোৱাৰে তেনেহলে আপোনাৰ হয়তো বিজনেছটো আগ নাবাঢ়িব নাইবা বিজনেছটো ধ্বংসৰ ফালে গৈ থাকিব গতিকে সেইখিনি মানে ইম্পৰ্টেন্ট কথা মই আপোনালোকক কৈ পেলাই সাৱধান নহয় মানে নিজকে প্ৰস্তুত কৰিবৰ কাৰণে কৈছো আৰু নিজকে এলাৰ্ট হৈ থাকিবৰ কাৰণে কৈছো যাতে বিজনেছ এটা আৰম্ভ কৰি বিজনেছটো চলাবৰ কাৰণে কেনেকুৱা মানুহৰ লগত সহযোগ কৰিব পাৰি পাৰ্টনাৰশ্বিপ কৰিব পাৰি তাৰ পিছত নিজকে এতিয়া আজি ভিডিঅ'টোত মই কম যে কি নিজকে কেনেকৈ মানে হ্যাপি কৰিব পাৰি আৰু প্ৰতিটো সময়তে নিজকে কেনেকৈ প্ৰস্তুত কৰিব পাৰি by developing a success mindset আমাৰ সমাজত মই যেনেকৈ ক'লো ডিস্ট্ৰাকশনছ বিলাক আছে গতিকে ডিস্ট্ৰাকশনছ বিলাক এভয়েড কৰি নিজকে প্ৰস্তুত কৰিবৰ কাৰণে টু ফেস দা ডে টু ডে চ্যালেঞ্জেস সেইটোৰ কাৰণে আমাৰ মাইণ্ডৰ ওপৰত পুৰা কন্ট্ৰোল থাকিব লাগিব আৰু বডিৰ ওপৰত পুৰা কন্ট্ৰোল থাকিব লাগিব সো দিস ইজ হোৱাই মই আপোনালোকক ডিসিপ্লিনৰ ওপৰত আজি কম ডিসিপ্লিন হৈছে যেনেকৈ ক'লো টোটাল কন্ট্ৰোল ওভাৰ মাইণ্ড এণ্ড বডি এণ্ড হাউ টু ডেভেলপ ডিসিপ্লিন নাও মই ভাবো যে কি ৰাতিপুৱা উঠি আমি আইনাৰ সন্মুখত যিজন মানুহক দেখা পাওঁ সেইজন আমিয়ে হয় ৰাইট সেই মানুহজনক আমি যেটো কমিটমেন্ট কৰিম that is the only commitment that we should follow and in a disciplined way ধৰক আপুনি মুখ হাত ধুই গা পা ধুলে আৰু নিজৰ বিছনাখন নিজৰ ৰুমটো ক্লিন কৰিলে তাৰ পিছত অফিসত কি কাম কৰিম আজি সেইটো আপুনি ভাবিলে যে কি মই আজি অফিসত এইখিনি কাম কমপ্লিট কৰিম মই আজি স্কুলত নাইবা কলেজত গোটেই কেইটা ক্লাছ জয়েন কৰিম এটেন্ড কৰিম নোটবুকত লিখি লম ক্লায়েন্টৰ লগত কথা পাতিম ক্লায়েন্টৰ ডেলিভাৰীটো কৰাম ক্লায়েন্টৰ যিবিলাক প্ৰবলেম আছে সেইবিলাক মই ডিসকাশন কৰিম সো যিবিলাক আমাৰ দৈনন্দিন জীৱনৰ কাম থাকে ওকে সেইখিনি আমি যাতে একমপ্লিশ কৰো সেইটো কৰিবৰ কাৰণে যিটো এটা মাইন্ডসেট লাগিব সাকসেস মাইন্ডসেট থাকিব লাগিব ওকে মই কমপ্লিট কৰিমেই আজি that means once you complete this that means you are a successful so this is what you have to develop on day to day basis মই আগতে কৈছিলো যে কি আমি সদায় দুটা প্যাটাৰ্ন ফলো কৰো এজন সাকসেসফুল মানুহ আৰু এজন ফেইলৰৰ মাজত এটাই প্ৰবলেম মানে ডিফাৰেন্স হয় তেওঁলোকে ডিফাৰেন্ট প্যাটাৰ্ন ফলো কৰে সাকসেসফুল মানুহে সাকসেসফুল প্যাটাৰ্ন ফলো কৰে যেনেকৈ মই ক'লো ৰাতিপুৱা উঠি গা পা ধুই নিজৰ ৰুমটো ঠিক কৰিলে তাৰ পিছত ডে টু ডে এক্টিভিটিজৰ কাৰণে নিজকে প্ৰস্তুত কৰিলে ঠিক তেনেদৰে ফেইলৰ মানুহবিলাকে নিজৰ ফেইলৰ ষ্ট্ৰেটেজি বিলাক কৰে দেৰিকে উঠিব কামত নাযাব মিছা কথা ক'ব অফিসত নাযাব ক্লায়েন্টক মিছা কমিটমেন্ট দিব আজি নকৰো অহা কালি কৰিম বিকজ আমাৰ প্ৰডাকশনৰ মানুহজন নাইবা যিকোনো এটা মানে ফেইলৰ মানুহৰ মুখত সদায় মিছা কথা ক'বৰ কাৰণে যিকোনো উদাহৰণ থাকে তাৰ মানে গতিকে সেইটোৱে আপোনাক কলৈকো আগবঢ়াই নিদিয়ে ওকে গতিকে আমি এটু কথাই ক'ব বিচাৰো যে কি নিজকে যদি আমি কমিটমেন্ট কৰো অন ডে টু ডে বেসিস আৰু অন দ্যাট বেসিস ইফ উই accomplish those things this is how you develop a success mindset so heikane moi kau the discipline is the only way to develop a success mindset apuni khoday nijor mind to control rakhok distraction e jate apunak okhubida nidiye okay body to nijor thike rakhok karon body to e apunak khoday support koribo lagibo apunar body to jodi healthy nohoy naiba apuni jodi okhuk hoise apuni nijok dhyan diok সময় মতে ওষুধ পাতি খাওক ডক্টৰ ভিজিট কৰক এক্সাৰসাইজ কৰক ডেভেলপ এন এক্টিভ লাইফস্টাইল যাতে আপুনি
আমি মানে we are a social animal, right? So animal হিসাবে কি কৰিব লাগিব? We have to be active also because আমাৰ blood circulation দৰকাৰ। যদি আপোনাৰ blood circulation properly নহয় তেনেহলে আপোনাৰ স্কিনৰ গ্লোটো নাইকিয়া হৈ যাব, নাইবা বেলেগ ধৰণৰ বেমাৰে আপোনালোকৰ গাত মানে আহিব, ৰাইট? সেইবিলাক নহবৰ কাৰণে আমি বহু বস্তু কন্ট্ৰোল কৰিব নোৱাৰো। এতিয়া ধৰক আপোনাৰ কোভিডে আমাক বহুখিনি পিছুৱাই দিলে, নাইবা নতুন নতুন থ্ৰেটছ আহিছে ক্লাইমেট চেঞ্জৰ, নাইবা মাংকি পক্স টাইপৰ বেমাৰৰ হেৰি আছে, সেইবিলাকত আমি কন্ট্ৰোল কৰিব নোৱাৰো। বাট আমি নিজকে প্ৰিপেয়াৰ্ড কৰিব পাৰো, সংযোগ মানে নিজকে মানে প্ৰিপেয়াৰ কৰি নিজকে মানে হেলদি ৰাখি সেই বেমাৰবিলাকৰ পৰা নিজকে প্ৰটেক্ট কৰিবৰ কাৰণে আমি কেৱল ট্ৰাই কৰিব পাৰো। গতিকে ট্ৰাই কৰাটো বহুত দৰকাৰ। মই আপোনালোকক আৰু বেছি নকওঁ। Develop a disciplined way of life by completing your day-to-day activities in a phased manner. Phased manner বুলি কোৱাৰ লগে লগে কেনেকে phased manner? ৰাতিপুৱা উঠি বিছনাখন ভাল কৰিব। বিছনাখন আপুনি দুপৰীয়াটো ভাল নকৰে, ৰাতিপুৱা উঠিয়ে কৰিব লাগিব। So phased manner. ব্ৰেকফাষ্টটো আপুনি ব্ৰেকফাষ্টৰ সময়তে খাব, লাঞ্চটো আপুনি লাঞ্চৰ সময়ত খাব, ডিনাৰটো আপুনি ডিনাৰ সময়ত খাব, ৰাইট? So phased manner আপুনি ডিসিপ্লিন বিলাক ফলো কৰি গৈ থাকক আৰু সাকসেসফুল হোৱাৰ মানে ৰাস্তাবিলাক অটোমেটিক্যালি খুলি যাব। তাৰ মানে যেতিয়া সাকসেসফুল মানুহ আৰু সাকসেসৰ কথা মই যেতিয়া কম আপোনালোকক আগতেও কৈছো যে কি মানুহ এজন সাকসেসফুল মানে যে হ্যাপি হয় সেইটো কথা নহয়। বহু সাকসেসফুল মানুহ আপোনালোকে দেখিছে, মিলিয়নাৰ্স দেখিছে, বিলিয়নাৰ্স দেখিছে, আৰ্টিস্ট দেখিছে, পলিটিশিয়ানস দেখিছে। They are successful in front of us, but they are not successful by within themselves, right? Because সেই কাৰণে আপুনি দেখিছে সুইসাইড কৰিছে, নাইবা বেয়া কামত সোমাই গৈছে, right? So সেইটো আপুনি সাকসেস বুলি ক'ব নোৱাৰে, because success is totally personal and it's a mindset. Okay, it's a mindset, it's totally personal. Control your personal things, control your mind, control your mindset, control your body, then you will be successful, and that will help you and me also. I also practice, right? I am also an audience like you. The এইবিলাক যদি আমি ফলো কৰো, আমি যি কামেই নকৰো, ব্যৱসায় চাকৰি যি কামেই নকৰো, আমি নিজকে কন্ট্ৰোলত ৰাখি কৰিব পাৰিম। আৰু যেতিয়া নিজকে কন্ট্ৰোলত ৰাখিম, আউটপুট বিলাকো আমি কন্ট্ৰোল কৰিব পাৰিম, ৰাইট? গতিকে মই কোৱা মতে আপোনালোকে নিজৰ মাইন্ডসেটটো কন্ট্ৰোল কৰিবৰ কাৰণে ডেভেলপ এ ডিসিপ্লিন ওয়ে অফ লাইফ। Okay, control your mind and body, avoid distractions, and fulfill your commitments that you make to yourself early in the morning. Okay, নিজক যেটো কমিটমেন্ট দিয়া যায় সেইটো যদি আমি ফুলফিল কৰিব পাৰো, তেতিয়া সকলো কমিটমেন্ট বিলাক অটোমেটিক্যালি আমি ফুলফিল কৰি গৈ থাকিম, বুজিছে? So thank you for this, and we will talk about other things in future আৰু ফলো কৰি থাকিব। মানে মই সদায় বিলিভ কৰো the power of repetition. Power of repetition এই কাৰণে বিলিভ কৰো কাৰণ আমি সকলো বস্তু আমাৰ মনত নাথাকে। আমাৰ ব্ৰেইনে সদায় এভৰি মিনিট, এভৰি সেকেন্ড, এভৰি আৱাৰ নতুন নতুন বস্তুবিলাক প্ৰসেস কৰি থাকে। গতিকে এই যে ডিসিপ্লিনৰ কথাটো কলো, এইটো আপুনি আকৌ এবাৰ শুনক, আকৌ এবাৰ নিজকে ষ্টাডি কৰি চাওক, যাতে আপোনাৰ মগজুত সোমাই যায় ওকে ডিসিপ্লিন হবৰ কাৰণে এইবিলাক প্ৰসেস ফলো কৰিব লাগিব। সেইকাৰণে মই কৈছো পাৱাৰ অফ ৰেপিটেশন। এনেকুৱা নহয় যে কি মানে এটা বস্তু বাৰে বাৰে চালেই যে মানে হেৰি হ'ব, ভাল হ'ব, সেইটো নহয়। যদি ভাল হয়, কন্টিনিউ প্ৰেক্টিচিং দিছ, তেতিয়াহে আপোনাৰ মগজুত থাকি যাব যে কি এনেকে কৰিলে এনেকে হ'ব বুলি পেলাই। গতিকে ডিস্ট্ৰেকশনস বিলাক, ব্ৰেইনৰ সাইন্টিফিক থিওৰিজ বিলাক জানি ল'ব কি ব্ৰেইনে যেহেতু প্ৰতিটো সেকেন্ড, প্ৰতিটো মিনিট, প্ৰতিটো ঘণ্টাতে যেতিয়া নতুন নতুন বস্তু প্ৰসেস কৰি থাকে, গতিকে আগৰ বস্তুখিনি হয়তো পাহৰি যোৱা যায়। গতিকে নিজে কন্ট্ৰোলত থাকি পেলাই, নিজৰ মাইন্ডটো কন্ট্ৰোলত ৰাখি, নিজৰ বডিটো কন্ট্ৰোলত ৰাখি আপুনি ফলো কৰি গৈ থাকক। আৰু আই থিংক লাইক ময়ো যেনেকে ফলো কৰিম আপোনালোকৰ লগত একেলগে মিলি পেলাই, I think we will be successful. Okay, we will be successful, and we will continue doing successful things, and we will be happy also internally. And internal happiness is very very important. Janeke moi kolu iman manu successful hua sotteo teloke depression jai, suicide kore. Why? Because they are not happy internally, because they have never developed a success mindset. Success mindset
which is totally personal মই কলো নহয় কিন্তু তেওঁলোকৰ সাকসেস মাইন্ডসেট মানে বেলেগে যদি ভাল পাইছে ফেসবুকত যদি 100 জন মানুহে ভাল পাইছে লাইক কৰিছে সমাজত যদি 5000 মানুহে তেওঁলোকক ভাল পাইছে তেওঁলোকৰ কাৰণে সেইটো তেওঁলোকৰ কাৰণে সাকসেস হয় কিন্তু কালিলৈ যদি 5000 মানুহ হৈ পেলে যদি 3000 মানুহে তেওঁলোকক ভাল পায় সেই 2000 মানুহ কিয় গুছি গল that creates unhappiness in them right so নাইবা ফেসবুকত যদি আপোনাক সদায় যদি 200টা মানুহে লাইক কৰে আজি যদি 100টা মানুহে লাইক কৰিছে that brings unhappiness to you so সেইবিলাক unnecessary circumstances হওক নাইবা এক্স যদি আপোনাক নিজৰ happiness to নাইকিয়া কৰে তেনেহলে you have to check yourself how to develop a success mindset by controlling your mind and body okay মই কোৱাখিনি হয়তো বহুত উপযোগী নহব পাৰে আপুনি ভাবিব পাৰে মাৰ্কে এনেকে কৈছে it is not like that okay but মই কৈছো যে কি মই ফলো কৰো I have strong belief in disciplined way of life যত আমি এই সাকসেস মাইন্ডসেট বিলাক ডেভেলপ কৰিব পাৰো আপোনালোকে মই কোৱা মতে যে আপুনি ফলো কৰিব লাগে হেইটোও নহয় অৱশ্যে আপোনালোকে চাব বেলেগ মানে মানুহৰ নাইবা বেলেগ মেন্টৰৰ লগত কথা পাতিব বেলেগ কিতাবও পঢ়িব কিন্তু ইমান সময় নষ্ট কৰিব সাধাৰণ টপিকটোৰ ওপৰতে যিখিনি কৈছো ডিসিপ্লিন ওয়ে অফ লাইফ কৰক you will be successful happy and definitely you will be able to contribute to the family contribute to your business contribute to your job and contribute to the society contribute to the state village country right and we will become a good citizen thank you for your time আৰু আপোনালোকে মোক ভাল পোৱাৰ কাৰণে অশেষ ধন্যবাদ bye bye